হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। গুড মৰ্ণিং সকলোলে। মৰ্ণিঙতে মুখ ধুওঁ বুলি ক পালোহি, চাওক না। আচলতে ইয়ালৈ একো অহাৰ প্ৰয়োজন নাই আছিলে। আগতে সেই জুইটোতে সেই আগতে ধুওঁ এইটোত চাওক। মানে চব গাঁৱৰ কথা কোৱা নাই দেই, কিছুমান গাঁৱত হৈছে এইবোৰ, নহয় বুলি নাই কোৱা। আমাৰ এই 3খনমান গাঁও একদম অৱস্থা পাতি বেয়া হৈছে পানীৰ কাৰণে যে। সেইবাবে এতিয়া ৰাস্তাই আহি খোজকাঢ়ি অকলে আহি মুখ ধুবলৈ বুলি পাহাৰৰ ভিতৰত, আপোনালোকে পাহাৰৰ ভিতৰত আহি মুখ ধুই আপোনালোকে ভাবিছে চাগে পানী ইমান শাস্তি হৈছে বুলি। আমাৰ গাঁৱৰ কাৰণে এনেকুৱাই। আৰু এতিয়া নাটটো চাবগৈ উপায় নাই। এডোখৰ আমদৈচুক বুলি কৈ বহুত দূৰলৈ আহিব লাগিছে আপোনালোককো ভিডিঅ'টো দেখাওঁ বুলি। চাওক সেইফালৰ পৰা পাহাৰৰ মানুহে যে এদিনীয়াকৈ আহিলে ভয় খাব, কিন্তু মই গাঁৱলীয়া ল'ৰা সদায় আহি থাকোঁ, সেইকাৰণে ভয় ভাৱ একো নাই এইবোৰ কাৰণে। আৰু আমাৰ এইফালে বাঘটো ইমানে উৎপাত হৈছে ন, এনেকুৱা পথাৰত চিঞৰি থাকিবগৈ উৎপাত হৈছে। পাহাৰৰ পৰা ওলাই গৈ গাঁৱত চিঞৰি থাকিবগৈ, আৰু যা তাৰ ছাগলী গৰু সেইবোৰতো ধৰে। সেইটো এটা খোৱা বস্তুৱেই আৰু, যা যেনে কপালত আছে আৰু এতিয়া এইবোৰ কথা চব কথা বাদ দি আপোনালোকক দেখাব এতিয়া মেইন মুঠতে পাহাৰৰ মাজত থকা নাটটো চাই থাকিব ভিডিঅ'টো। গাইছ, ইমান দূৰ খোজকাঢ়ি আহি নাটটো পাই গ'লেহি পাহাৰৰ মাজত থকা। আৰু এইফালে দিলীঘাটলৈ যাব পাৰে মেইন ৰোড, এইফালে লেফেৰা আৰু দফলা পথাৰখন, আৰু এইফালে হালোৱা লেফেৰা সেইফালে যাব পাৰে। আৰু এতিয়া মই এতিয়া মুখ ধুবলৈ আহিছোঁ ন, পাহাৰৰ মাজত কিমান চফা আৰু কিমান লেতেৰা আপোনালোকক পানী দেখাম। আৰু পাহাৰৰ মাজত বিশ্বাসে নকৰিব, পাহাৰৰ মাজত সোমাই কোনোবাই মুখ ধুবলৈ আহিব মানুহে। চাওক মাজত নাট এইটো। কিমান বেয়া চাওক আপোনালোকে পানী দি। মানুহে আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো দেই, মানুহে ইয়াৰ পৰা পানী নিজে চাওক। আপোনালোকে পানী কিমান লেতেৰা চাওক। মানুহে কিমান লেতেৰা পানী নিমিত্তন ভাত খাবলগীয়া হৈছে। চাওক এইফালে খান্দি দিছে, সেইফালৰ পৰা খান্দি দিছে যাতে পানী যাতে নুশুকাই, এনেকুৱাকৈ খাই থাকিব। কিমান লেতেৰা পানী চাওক। চফা চাওক। সেইফালে গা ধুবলৈ কাৰণে বনাই থৈছে, আৰু সেইফালে টুলেনটো। ফাইনেলি গেছ আহি পাই গ'লোঁ পাহাৰৰ মাজত থকা নাটটো। আৰু নাটটোত চাওক কিমান, আপোনালোকে দূৰৰ পৰা মোবাইলত দেখিছে চাগে ঘোলা, ময়ো ইয়াৰ পৰা দেখিছোঁ ঘোলাই দেখিছোঁ দেই, কিন্তু ইমানে চফা আপোনালোকে কোনো মুঠতে বিশ্বাসে কৰিব নোৱাৰিব। ইমানে চফা পানীখিনি চাওক না, কিমান চফা আছে। আপোনালোকে দেখিলে মুঠতে চাওক, এইটো নিজে ভালকৈ চাওক। আপোনালোকে ঘোলা বুলি ভাবিছে, কিমান চফা এইখিনি পানী চাওক। এনেকুৱা পৰিস্থিতি হৈছে যে আমাৰ পানী খাবলৈ কাৰণে ইমানেই দুখ হৈছে। কেনেকুৱা পাহাৰৰ মাজত আহি কেনেকুৱা বেয়া পানী খাবলগীয়া হৈছে দেখিছে। কাপোৰ চাপোৰ মেলিবলৈ কাৰণে দাং চাং থৈ দিছে চাওক। আৰু মাজত সোমাই আপোনালোকক ব্লগটো বনাইছোঁ। যদি ভাল পায় লাইক আৰু ছাবস্ক্ৰাইব কৰি থৈ যাব নাপাহৰিব দেই বন্ধুসকল। বহুত কষ্টহে বনাইছোঁ এইটো ভিডিঅ'টো। পাহাৰৰ মাজত আহি এইফালে চাওক, ইমান ঘোলা পানীখিনিত মুখ ধুবলৈ আহিছোঁ। মুখ চুখ ধোৱাই নাই এতিয়াও, আপোনালোককো দেখাওঁ বুলি আৰু ময়ো মুখখন ধুই থৈ যাওঁ বুলি ব্লগটো ইমান ধৰণে সামৰণি মাৰিছোঁ। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাব নাপাহৰিব। আৰু আপোনালোকৰ মাজলৈ ভাল ব্লগ লৈ আহিবলৈ চেষ্টা কৰিম মই আমাৰ পাহাৰৰ ছাইডৰ পৰা। ইমান ধৰণে আছিলে ভিডিঅ'টো। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি যাব নাপাহৰিব। বহুত ধন্যবাদ। বাই বাই।